নমস্কাৰ। জুনাগড় পুৰণিৰ এক নতুন সংযোজন কুইজৰ এক অনুষ্ঠান। আমাৰ আগৰটি ভিডিঅ' স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ ওপৰত নিৰ্মিত হৈছিল আৰু ইয়াৰ ৰিং তলত দিয়া হৈ আছে। তাৰ লগতে দিয়া হৈ আছে আমি বিভিন্নজন মহান ব্যক্তিৰ ওপৰত প্ৰস্তুত কৰাৰ ভিডিঅ' ৰিং। আৰু আজি আমি পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ ভিডিঅ'টিৰ পৰা 4টি প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে দিবলৈ চেষ্টা কৰক আৰু আমাৰ কমেণ্ট বক্সত এই প্ৰশ্নকেইটিৰ উত্তৰ দিয়ক। আমাৰ প্ৰথমটি প্ৰশ্ন হৈছে, কিমান বছৰ বয়সত পণ্ডিত জৱাহৰলাল নেহৰু দেৱে উচ্চ শিক্ষাৰ বাবে বিলাত যায়? নেহৰুৱে কেতিয়া গান্ধীজীক লগ পায়? এইটো আমাৰ 2 নম্বৰ প্ৰশ্ন। আৰু আমাৰ 3 নম্বৰ প্ৰশ্নটি হৈছে, প্ৰথম কেতিয়া পণ্ডিত জৱাহৰলাল নেহৰু দেৱে কাৰাবাস খাটে? আৰু আমাৰ শেষৰটি প্ৰশ্ন অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটি হৈছে, কোন চনৰ কোন তাৰিখে নেহৰু দেৱে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে? নমস্কাৰ। এই প্ৰশ্নকেইটিৰ উত্তৰ দিবলৈ চেষ্টা কৰক। নমস্কাৰ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত আমাৰ পৃথিৱী এনেকুৱা এটা গ্ৰহ য'ত মানুহৰ বসতিৰ বাবে ঠাই আছে। এই গ্ৰহটো আমি সদায় মানুহৰ বসবাসৰ বাবে উপযোগী কৰি ৰখা অতি প্ৰয়োজন। আমি বৰ্তমান সময়ত ডাঙৰ ডাঙৰ হাবিবোৰ ধ্বংস কৰি দিওঁ, জলাশয় পুতি পেলাওঁ আৰু কল কাৰখানা নিৰ্মাণ কৰি তাৰ পৰা অতি বিষাক্ত দ্ৰব্য আমি প্ৰকৃতিৰ বুকুত এৰি দিওঁ আৰু এইবোৰে আমাৰ বিভিন্ন অপকাৰ কৰে। আৰু এইবোৰ কাম ৰোধ কৰিবলৈ প্ৰকৃতিৰ সুৰক্ষা দিয়াৰ অৰ্থে আমি মানুহক এইবোৰ পৰা সজাগতা কৰাৰ অৰ্থে 1973 চনৰ পৰা আজিলৈ সমগ্ৰ বিশ্বই এই 5 জুন তাৰিখটি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। আৰু 1980 চনৰ পৰা আজিলৈকে প্ৰকৃতিৰ বাবে অহৰহ অবিৰাম গতিত কাম কৰি অহা এজন লোক হৈছে যাদৱ মোলাই পায়েং। আৰু আজি আমি তেওঁৰ জীৱনৰ কিছু কথা যুগুত কৰি লৈ আনিছোঁ। আহকচোন আমি তেওঁৰ কথা শুনো। অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ জন্ম হয় 1963 চনত অসমত। প্ৰকৃতিপ্ৰেমী এই লোকজনে 1979 চনত বানপানী অটুৱাই অনা বহু সাপ মৃত্যু হোৱা দেখে আৰু এইবোৰ দেখি তেওঁ বহুত মনত কষ্ট পায়। 1980 চনত গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখৰ পৰা 5 কিলোমিটাৰ দূৰৰ ঔনামুখ চাপৰিৰ 200 হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰে, য'ত যাদৱ পায়েঙো আছিল এজন সদস্য। 5 বছৰীয়া এই প্ৰকল্পৰ শেষত প্ৰকল্পত নিয়োজিত সদস্যসকলে নিজ নিজ কৰ্মত ঘৰত গুচি গ'ল। কিন্তু যাদৱ পায়েঙে তাতেই থাকি
এই গছপুলিবোৰ প্ৰতিপালন কৰিব ল'লে আৰু নতুনকৈ গছ গছনি ৰোপণ কৰিব আৰম্ভ কৰিলে। আৰু বৰ্তমান সময়ত মুৰাই হাবি নামে জনজাত হোৱা এই হাবিত নানা প্ৰজাতিৰ গছ গছনি আৰু জীৱ জন্তুৱে বাস কৰে। বৰ্তমান যাদৱ পায়েঙে এই মুৰাই হাবি বাদেও অন্য ঠাইতো বৃক্ষৰোপণ কৰি আহিছে। এটি প্ৰজাঘৰ নিৰ্মাণ কৰি পত্নী বিনীতা পায়েং, 2জন পুত্ৰ আৰু এগৰাকী কন্যাসহ থকা মুৰাই পায়েঙক 2015 চনৰ 26 জানুৱাৰীত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। 2012 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান দিয়াৰ বাবে এক জনসভাৰ আয়োজন কৰে, য'ত যাদৱ পায়েঙে বিশ্ববিদ্যালয়ৰ চৌহদত 5জোপা প্ৰতীকী ৰূপত বৃক্ষৰোপণ কৰে। মেগছেছে বঁটা বিজয়ী জল মানৱ খ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সুভালীয়ে অংশ লোৱা এই অনুষ্ঠানত যাদৱ মুৰাই পায়েঙে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। আৰু এই অনুষ্ঠানতে উপাচাৰ্য সুধীৰ কুমাৰ সুভালীয়ে যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি অভিহিত কৰে। এই ৰোগজনে যেন জীৱনৰ অন্তিম সময়লৈ প্ৰকৃতিৰ বাবে কাম কৰি যায়। তাৰে শুভেচ্ছা জনাই আজিলৈ আমাৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু আমি সকলোকে কওঁ যে প্ৰকৃতিৰ সুৰক্ষা এই সংগ্ৰামত আপুনিও চামিল হওক, বৃক্ষৰোপণ কৰক, বৃক্ষ কটাৰ পৰা যিমান পাৰে সিমান আঁতৰত থাকক।